12 জুনত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে বিজেপিৰ চূড়ান্ত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ। দলবদ্ধ ধৰ্ষণৰ শিকাৰ হৈ মৃত্যুক সাৱটি লোৱা জোনাকীৰ ন্যায়িক তদন্তৰ দাবীত কাৰ্বি আংলং মহিলা কংগ্ৰেছ কমিটিৰ প্ৰতিবাদ। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বৰ্তমানৰ CEM তুলিৰাম ৰংহাঙে হ'ব বিজেপিৰ পৰিৱৰ্তী CEM। নমস্কাৰ, মই সঞ্জয়তা টেৰপিয়া কাৰ্ড নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈছো আজিৰ দিনটোৰ প্ৰধান বাতৰিসমূহ। এতিয়া বিতং বাতৰি। অৱশেষত বহু প্ৰত্যাশিত বিজেপি কমিটিৰ পৰা প্ৰাৰ্থীৰ তালিকা চূড়ান্ত হ'ল। বহুতো আলোচনা বিলোচনাৰ অন্তত অসম ৰাজ্যিক বিজেপি কমিটিয়ে 2017 বৰ্ষৰ 12 জুনত অনুষ্ঠিত হ'বলগীয়া কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ 26টা পৰিষদৰ সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম হ'ল ঘোষণা। লক্ষণীয়ভাৱে এইবাৰ ঘোষিত প্ৰাৰ্থীৰ তালিকাত কেইবাগৰাকী CEM তুলিৰাম ৰংহাঙৰ নেতৃত্বৰ সাহসীয় দলৰ পুৰণি EM সকলৰ নাম বাদ পৰি গ'ল। তাৰ পৰিৱৰ্তে নতুন মুখক এইবাৰ কাৰ্বি আংলঙৰ ৰাইজে প্ৰত্যক্ষ কৰিবলৈ পাব। বৈঠালংছ থানাৰ অন্তৰ্গত ডালিমবাৰীৰ তেৰণ গাঁৱৰ জীয়ৰী জোনাকী মিলিকপীৰ 7জনকৈ নৰপিশাচে মিলি উপৰ্জীপুৰী ধৰ্ষণ কৰাৰ পিছতে হত্যা কৰি পেলোৱা 7 দিন হ'ল। এই 7 দিনৰ মূৰতো অন্যায়ভাৱে হত্যা কৰা ঘটনাৰ বাবে আৰক্ষী অপৰাধীসকলক উপযুক্ত শাস্তি প্ৰদান কৰা নাই। জোনাকী ধৰ্ষণ কৰি হত্যা কৰি পেলোৱা নৰপিশাচৰ দলক শীঘ্ৰে উপযুক্ত শাস্তি প্ৰদানৰ দাবীত 17 মেত কাৰ্বি আংলং মহিলা কংগ্ৰেছ জিলা উপায়ুক্তৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে। দুৰ্ভগীয়া মৃতা জোনাকী আৰু জোনাকীৰ পৰিয়ালক চৰকাৰৰ পৰা উপায়ুক্ত ন্যায় প্ৰদানৰ দাবীত কাৰ্বি আংলং মহিলা কংগ্ৰেছ কমিটিয়ে পুৱা এক শোভাযাত্ৰা উলিয়াই বেনাৰসহ চহৰৰ মাজপথেৰে গৈ জিলা উপায়ুক্ত কাৰ্যালয়লৈ গৈ উপায়ুক্তগৰাকীৰ হাতত স্মাৰক পত্ৰ প্ৰদান কৰাৰ কথা আছিল। যদিও জিলা আৰক্ষী প্ৰশাসনে শোভাযাত্ৰাৰে যাবলৈ বাধা প্ৰদান কৰে। মহিলা কংগ্ৰেছ কমিটিয়ে তেতিয়া সমদল হিচাপে নগৈ কেইগৰাকী মানে মিলি গৈ জিলা কংগ্ৰেছ কমিটিৰ হৈ উপায়ুক্তৰ হাতত স্মাৰক পত্ৰ প্ৰদান কৰে। মৃতাৰ পৰিয়ালবৰ্গলৈ উপযুক্ত চৰকাৰী সাহায্য আৰু অসম চৰকাৰৰ পৰা প্ৰদান, পাহাৰীয়া জিলা দুখনৰ মহিলা নিৰাপত্তাৰ ব্যৱস্থা কৰাকে ধৰি বিজেপি চৰকাৰে মহিলাক সুৰক্ষা প্ৰদানত ব্যৰ্থ হোৱা বুলি উল্লেখ কৰি অপৰাধীক শীঘ্ৰে শাস্তি প্ৰদানৰ দাবী তোলে জিলা কংগ্ৰেছ মহিলা কমিটিয়ে। কাৰ্বি আংলঙৰ ৰাজনৈতিক ইতিহাসত এয়া প্ৰথম ঘটনা। পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ আগে আগে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ দ্বাৰা বৰ্তমান বিজেপিৰ CEMকে পৰিৱৰ্তী বিজেপিৰ CEM হিচাপে ঘোষণা। স্বয়ং ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ মুখেৰে সদৰি কৰা এই কথা জিলাখনৰ ৰাজনৈতিক প্ৰেক্ষাপটত অনাগত দিনবোৰক লৈ এক গুৰুত্বপূৰ্ণ ইংগিত বহন কৰা বুলি ভাবিবৰ থল আছে। বেছি দূৰলৈ হয়তো যোৱাৰ প্ৰয়োজন নহব। বিগত 227তম কাৰ্বি পৰিষদৰ বাজেট অধিৱেশনত CEM তুলিৰাম ৰংহাঙৰ বিজেপি নেতৃত্বাধীন শাসক দলে ভাৰতীয় সংবিধানৰ 244 ধাৰা মতে স্বায়ত্তশাসিত ৰাজ্য দাবী ৰূপায়ণৰ বাবে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰয়োগৰ বাবে কাম কৰি যোৱাৰ প্ৰস্তাৱ লোৱা হৈছিল। কিন্তু তাৰ পৰিৱৰ্তী সময়ত
বৈঠালাংছত যোৱা 7 মেত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সভাত CEM তুলিৰাম ৰংহাঙে সোণৰ অসম গঢ়াৰ অভিভক্ত অসম গঢ়াৰ সপক্ষত হাজাৰ হাজাৰ জনতাৰ আগত ভাষণ প্ৰদান কৰে। সন্মানীয় ৰাইজসকল, আমি কাৰ্যালয় আমি পৰিৱৰ্তন বিচাৰিছো, কাৰ্যালয় উন্নতি কৰিব বিচাৰিছো। আমি বহুদিনৰ পৰা আন্দোলন কৰি আহিছো, আমি বহুদিনৰ পৰা সংগ্ৰাম কৰি আহিছো। আমি অসমৰ বিভাজন নকৰো, অসমতে আমি থাকিম, অসমতে আমি থাকিম, অসমৰ ঘূৰিব আমি বিচাৰিছো। ইয়াৰ লগে লগে স্বায়ত্তশাসিত ৰাজ্য দাবী আন্দোলনক লৈ কাৰ্বি ৰাইজৰ সুদীৰ্ঘ 30 বছৰীয়া সংগ্ৰাম এক প্ৰকাৰৰ অৰ্থহীন হোৱাৰ দৰে হ'ল। যোৱা 16 মেৰ নিশা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ দ্বাৰা পৰিষদৰ বিজেপি CEM তুলিৰাম ৰংহাঙৰ নাম ঘোষণা কৰাত সকলো কথা স্পষ্ট হৈ পৰিল। হয়, ৰাজনৈতিক ক্ষমতাত টিকি থকাৰ বাবে কাৰ্বি আংলঙৰ ৰাজনৈতিক নেতৃত্ব তথা শাসকীয় নেতৃবৰ্গই কি যে নকৰে। এই ক্ষেত্ৰত পৰিষদৰ বিজেপি শাসকীয় দলৰ নেতা তথা CEM তুলিৰাম ৰংহাং মাত্ৰ উদাহৰণ মাথোন। এতিয়া সময় হৈছে ক্ষন্তেক বাণিজ্যিক বিৰতিৰ। Naman Wheel Care. Wheel alignment 3D with 1000 km warranty for all vehicles. Rongnihang near Forest East Division, Difu, 782460, Karbi Anglong. Contact number 94010-90945. Royal Enfield dealer, Karbi Anglongot Pratham, Ishan Motors, Ward number 2 CCR Homipot, Dimapur Pot, 29 nang Rastriyo Ghaipot, Chandrapur, Bukajan, 78244880, Jila, Karbi Anglong, Jugajugor number 78961690017, Hewar Babe, 78961690021 Bikrir Babe, landline number 03672464448। আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো? পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। Netrajoti Optical, exclusive branded spectacles showroom. Visit us at KST Road, opposite Member Hostel, Difu, Karbi Anglong. Ready to go beyond, from electronic cooking items to television and Spectre range of electronic kitchen and home stereo. All this in one place. J. Lakshmi Enterprise, the Panasonic premium partner in Difu. স্বাগতম। বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে।
অহা 12 জুনত অনুষ্ঠিতব্য পৰিষদৰ নিৰ্বাচনৰ বাবে কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটিয়ে প্ৰকাশ কৰিলে প্ৰাৰ্থীৰ চূড়ান্ত তালিকা বিগত বৈঠালাংছ বিধায়নী সমষ্টিৰ বাবে অনুষ্ঠিত নিৰ্বাচনত এইচএছডিচিৰ হৈতে কংগ্ৰেছে মিলি বিজেপিৰ প্ৰাৰ্থী ডাক্তৰ মানসিংক হৰুৱাবলৈ যথাসম্ভৱ যুঁজিলে যদিও যুঁজত পৰাজয় বৰণ কৰিবলগীয়া হ'ল তাৰ পিছতো ঠিকে আছিল কিন্তু এইবাৰ পৰিষদীয় নিৰ্বাচনৰ যুঁজত 50-50 অংকৰে নিৰ্বাচনত নামিবলগীয়া পৰ্যায়লৈ আহি পোৱাত নাৰাজ কংগ্ৰেছ এইচএছডিচিৰ হৈতে মিত্ৰতা ত্যাগ কৰি নিজাববীয়াকৈ 26 পৰিষদীয় সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ইতিমধ্যে প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ পৰা অহা 12 জুনৰ পৰিষদীয় নিৰ্বাচনৰ বাবে ইতিমধ্যে প্ৰকাশ কৰা চূড়ান্ত প্ৰাৰ্থীৰ তালিকাক লৈ মহংদি যোৱাৰ ৰাইজ মুঠেই সন্তুষ্ট নহয় কাৰণ তেওঁলোকৰ পছন্দৰ প্ৰাৰ্থীক ৰাজ্যিক বিজেপি কমিটিয়ে টিকেট প্ৰদান কৰা নাই ধনচিৰি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত মহংদি যোৱাৰ ৰাইজে ইএম প্ৰদীপ ডিফুচাক ৰাজ্যিক বিজেপি কমিটিয়ে টিকেট প্ৰদান কৰা কাৰ্যই মুঠেই ভাল নাপালে মনৰ ক্ষোভত ৰাইজে ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত গাড়ী চকা জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰি খুব উজাৰে মহংদি যোৱাৰ ৰাইজৰ অভিযোগ যে পৰিষদত বিগত কাৰ্যকালসমূহত ইএম ডিফুচাই মহংদি যোৱাৰ ৰাইজৰ হিতাৰ্থে বিশেষ একো কামেই কৰা নাই এনে পৰিপ্ৰেক্ষিতত তেওঁলোকে ইএম প্ৰদীপ ডিফুচাক কোনো পধ্যেই ভোট নিদিয়ে প্ৰদীপ ডিফুচা আজি 5 বছৰ ইয়াত এমএসসি হয় ইএম হয় তেখেতে ৰাজ্যৰ ধনচিৰি সমষ্টিৰ ৰাজ্যৰ একো উন্নতিৰ কাম কৰা নাই তেখেতে ইমান বেয়া কাম কৰে তেখেতে ফুল কৰাপশ্যনত মানে তেখেতে সোমাই আছে তেওঁ নিজেও টকা খায় টকা খোৱাৰ কাৰণে তেওঁ আজি কি কৰিছে তেখেতে টকা দি পেলাই তেখেতে কি কৰিছে টিকেট পাইছে ৰাজ্যৰ কি কাম কৰিছে আপোনালোকে নিজে দেখে ৰাস্তাবিলাক দেখিছে আৰু মই অকলে নহয় গোটেই ৰাইজে ক'ব তেখেতৰ এটা ব্লেক লিষ্ট আছে সেই তেখেতৰ সেই ব্লেক লিষ্টৰ কথা গোটেই ৰাইজে যেন ধনচিৰি সমষ্টিৰ তথাপি তাক কি কৰে তেনেকুৱা ধৰণৰ এজন কৰাপ্টেড মানুহক কেনেকুৱা বিজেপি আজি চৰকাৰে তেখেতক কেনেকৈ কেণ্ডিডেট দিলে সেইটো আমি প্ৰটেষ্ট কৰিছোঁ তেখেতক আমি কোনো পধ্যেই নামানো আৰু তেওঁলোকে সকলো মিলি পছন্দৰ প্ৰাৰ্থীক নিৰ্দলীয়ভাৱে থিয় কৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাব বুলি ক্ষোভেৰে আৰু স্পষ্টভাৱে জনায় অসম ইউনিভাৰ্চিটি ডিফু ইউনিটৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী গ্ৰহণ কৰি 16 মেত সম্পন্ন কৰা হয় 7 দিনৰ বাবে গ্ৰহণ কৰা এই কাৰ্যসূচীৰ শেষৰ দিনা হেমাৰী টেৰন এলপি স্কুলতে ৰূপায়ণ কৰে স্বচ্ছ ভাৰত অভিযানৰ কাৰ্যসূচীৰ অন্তৰ্গত সাফাই কাৰ্য হিচাপে স্কুলখনৰ লগতে গোটেই চহৰ হাৰিপুচি পৰিষ্কাৰ কৰে শেষ দিন কাৰ্যসূচীৰ উপলক্ষে ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কাৰ্যসূচী বিষয়া ডক্টৰ এআই ভেমছাভানুৰ সভাপতিত্বত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱক দল হেমাৰী টেৰন এলপি স্কুলৰ শিক্ষকসকলক লৈ সভা এখন অনুষ্ঠিত কৰে সভাত জলভেৰিন এই গোটেই কাৰ্যসূচীৰ বিষয়ে বহলাই ব্যাখ্যা কৰে
সভাৰ অন্তত উই শ্যাল ওভাৰকাম গীতৰ লগতে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত আটাই মিলি গাই সভাৰ কাৰ্যসূচী জৱনিকা পেলায় আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্জয় দা কাৰ্ড নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ